নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। এতিয়া বাজিছে 6:30 আৰু আমি ওলাইছোঁ এতিয়া নগাঁৱত এখন বিয়া খাবলৈ বুলি, আৰু দুজনীমান নবৌহেঁতি যাম আমি। গতিকে সেইডোখৰলৈকে আমি খোজকাঢ়ি ওলাইছোঁ, আৰু এয়া দেখিছেনে মই ছাতি লৈ ওলাইছোঁ কাৰণ বৰষুণ দিছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া ব'লকচোন যাওঁ। আৰু এয়া আমি গাড়ীত উঠিছোঁ, গাড়ীত উঠি আমি নগাঁৱলৈ বুলি ওলাইছোঁ। আৰু এইফালে নবৌহঁত ওলাইছে, আগত আমাৰ মা বহি আছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই বিয়াখনৰ কিবাকিবি যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এতিয়া এয়া দেখিছেনে বৰষুণ দিছে, বৰষুণৰ টোপালবিলাক গ্লাছত পৰি আছে। এয়া সেউজীয়া বাগানৰ মাজে মাজে আমি গৈ আছোঁ ৰাতিপুৱা। আৰু আজি বিয়াখন বিহাৰী সম্প্ৰদায়ৰ এজন ভাইটিৰ বিয়া। গতিকে বিয়াখনৰ মই কিমানখিনি বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমি এতিয়া আহি পালোঁহি বোকাখাট। গতিকে বোকাখাটত আমি এয়া নয়নী হোটেলত সোমাইছোঁ। ইয়াতে পুৰি খাবলৈ লৈছোঁ। এয়া ওচৰত মোৰ নবৌ বহি আছে এয়া। গতিকে আমি এতিয়া পুৰি দিব আমাক, পুৰি খাই লওঁ। আৰু এতিয়া এয়া আহি গ'ল কলপাতত দিয়া পুৰি আৰু আলু চব্জি লগত এটা চাটনি। গতিকে আমি সকলোৱে খাবলৈ লৈছোঁ। এয়া নবৌৱে খালেই আৰু আমি খাই লওঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু খাই বৈ আমি ওলাই আহিলোঁ। ওলাই আহি এতিয়া আমি গাড়ীৰ ওচৰতে ৰৈছোঁহি। আৰু এতিয়া আমি আকৌ নগাঁৱলৈ বুলি যাত্ৰা কৰিম। সেউজীয়াৰ মাজে মাজে আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এয়া আমি গৈ আছোঁ এতিয়া নগাঁৱলৈ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই যায়। সেউজীয়া পাহাৰ, সেউজীয়া বাগান সঁচাকৈ অতি অপূৰ্ব নহয়নে? এই সেউজীয়াবিলাকৰ মাজে মাজে গৈ থাকিলে সঁচাকৈ মনবোৰ ইমান ভাল লাগে। আৰু আমি আহি এতিয়া নগাঁও পালোঁহি। এতিয়া আমি মানুহঘৰৰ ওপৰলৈ উঠি আছোঁ, আৰু ইয়াতে আমি কাপোৰ কানি সলাই ল'ম। আৰু সলাই লৈ আমি বিয়াঘৰলৈ বুলি নহয়, আচলতে বিবাহ ভৱনত হৈছে, আমি তালৈকে বুলি যাম। এয়া আমি গোটেইখিনি পালোঁহি। ইয়াতে বহিছোঁ অকণমান। আৰু আমি এয়া ৰেডি হৈ গ'লোঁ। এতিয়া আমি বিবাহ ভৱনলৈ যাম, আৰু আমাক বিবাহ ভৱনলৈ লৈ যাব। এতিয়া এয়া দৰা আছে এইফালে, এয়া দৰাও ৰেডি হৈছে যাবলৈ বুলি। আৰু আমি এতিয়া এয়া পালোঁহি। পাই আমি অকণমান বহিছোঁ। এয়া আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু আজি তেওঁলোকৰ দৰাৰ তিলক দিয়া, সেইটো তিলক দিয়াটো তেওঁলোকৰ বিয়াৰ নিচিনাই নিয়ম কিছুমান আছে কৰে। গতিকে সেইখিনিকে মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। গতিকে এয়া এইফালে দৰা বহিছে, আৰু এইফালে ছোৱালী ঘৰৰ এজন বৰদেউতাক হয়, তেওঁ বহিছে। গতিকে তেওঁলোকৰ এয়া নিয়মমতে পূজা কৰি আছে, আৰু এই পূজাখিনি অকণমান আপোনালোকক দেখাইছোঁ।
শান্তি মিলা শান্তি তোমাকে তারে আৰু এইফালে তেওঁলোকে কিছুমান নাম গাই আছে তেওঁলোকৰ বিয়াৰ চাগে এইবিলাক নাম আমি বিশেষ বুজি নাপাওঁ বাৰু আৰু আমাৰ চাগে বিয়া নাম আমি যে গাঁও বিয়াত গতিকে তেওঁলোকেও তেনেধৰণৰে গতিকে সেইবিলাক আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ এইফালে আমি একেলগে গোটেইকেইজনী যোৱা নবৌহেঁতি আৰু এইফালে মা আৰু দৰাৰ মাক বহি আছে আৰু এজনী নবৌৱে ফটো মাৰি আছে আৰু এইফালে দৰাৰ নিয়ম সম্পূৰ্ণ হোৱা নাই আৰু দৰাৰ নিয়ম যেতিয়া সম্পূৰ্ণ হ'ব আৰু তেতিয়াহে খোৱা বোৱা কৰিব পাৰিব বুলি কৈছে এয়া দৰাৰ নিয়ম হৈ আছে আৰু এইকেইটা দেখিছেনে এইখন প্লেট হয় ৰূপৰ আৰু মাছজনী ৰূপৰ আৰু ইয়াতে এয়া সৰু সৰু গুটিকেইটা তামোল আৰু পাণ এইখিনি ৰূপৰে হয় গোটেইখিনি গতিকে তেওঁলোকৰ হেনো ছোৱালী ঘৰৰ পৰা দৰা ঘৰলৈ দিয়া নিয়ম গতিকে এইখিনি গোটেইখিনি ৰূপৰে শেষ হোৱাৰ পাছত আমি এতিয়া আহিলোঁ খাবলৈ আৰু আমি বিশেষকৈ সোনকালে আহিব লাগিব গতিকে আমি কিবা অকণমান খাই সোনকালে যাওঁ বুলি এয়া খাবলৈ লৈছোঁ গতিকে খাই লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া আমি খাই বৈ গাড়ীত উঠিলোঁ এতিয়া 3 বাজিলে গতিকে আমি ঘৰ পাওঁতে হয়তো 8টা বাজি যাব গতিকে সেইকাৰণে আমি সোনকালে ঘৰলৈ বুলি ওলাইছোঁ এয়া দেখিছেনে গধূলিয়ে হৈ গ'ল গতিকে আমি আহি আছোঁ আৰু বিশেষ ভিডিঅ' কৰা নহ'লে আৰু আহি থাকোঁতে অকণমান কৰিলোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই যায় শেষত কেইখনমান ফটো দি দিছোঁ বিয়াত মৰা আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ